Hi everyone. আজি আন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগত দেখিছাকে গমেই পাইছে হয় এটা কঁঠালৰ আচাৰৰ ৰেচিপি লৈ আহিছোঁ সো মইনো কেনেকৈ বনাইছোঁ চাওঁ আহক আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া মই অলপ কঁঠাল সৰু সৰুকৈ কাটি আধা সিজা হোৱালৈকে বইল কৰি এদিনৰ বাবে ৰ'দত দি লৈছোঁ বেছি টান ৰ'দতো দিয়া নাই তাৰ পিছতে এইবিধ আচাৰ বনাবলৈ মই যিখিনি মছলা লৈছোঁ চাওঁ আহক এয়া মই বকা সৰিয়হ লৈছোঁ অকণমান পাঁচফোৰণ লৈছোঁ অকণমান আজৱাইন অকণমান লৈছোঁ আৰু শুকান জলকীয়া কেইটামান লৈছোঁ এইফালে মই মছলাখিনি অকণমান ৰোষ্ট কৰি লৈছোঁ ৰোষ্ট কৰি ল'লে গোন্ধটো ভাল আহে আৰু পিচিবলৈ সহজ হয় তাৰপিছত এই মছলাখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লওঁ এতিয়া ড্ৰাই মছলাসমূহৰ ভিতৰত মই নিমখ 2 চামুচ দিছোঁ তাৰপিছতে কাশ্মীৰী মিৰ্চ দিম 2 চামুচ কাশ্মীৰী মিৰ্চ দিয়াৰ বাবে মই ড্ৰাই জলকীয়াকেইটা নিদিলোঁ হালধি দিছোঁ 1 চামুচ জিৰা পাউডাৰ দিছোঁ 1 চামুচ আৰু এয়া মই মছলাখিনি যিখিনি মই পিচি লৈছিলোঁ এইখিনি মই দি দিম আনহাতে মই কেৰাহী এখনত অলপ তেল গৰম কৰি ৰাখিছোঁ এয়া আটাই মছলাখিনি মই এনেকৈ কঁঠালখিনিৰ লগত মিলাই ল'ম অলপ ভালকৈ লৰাই লৈছোঁ আৰু তেলখিনি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ আৰু কঁঠালখিনিৰ যিমান আছে তাৰ প্ৰয়োজন অনুসৰি মই তেলটো দিছোঁ এয়া ঠাণ্ডা অলপ হোৱাত মই তেলখিনি দি দিছোঁ এনেদৰে তাৰপিছতে আকৌ আটাইখিনি এনেদৰে মিলাই ল'ম খুব ইজি হয় বনাবলৈ এয়া বটলত ভৰাই দিম ইয়াৰ পিছত বটলত ভৰোৱাৰ পিছতো মই অকণমান তেল দি দিম ইয়াত তাৰপিছত মোৰ এয়া কঁঠালৰ আচাৰ ৰেডি সো গাইজ আজি এই ভিডিঅ'টো কেনে পালে মোক কমেণ্ট বক্সত জনাব যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া মই কঁঠালখিনি ইয়াৰ পিছত মই বটলত ভৰাই ৰ'দত দি থৈ দিম আৰু বহুত দিনলৈ এনেদৰে খাই থাকিব পাৰিম সো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ আজিলৈ আহোঁ তেন্তে বাই বাই